Hello friend, good morning. সকলোৰে ৰাতিপুৱা হয় সন্ধিয়া হ'বৰ হ'ল মোৰ এতিয়াহে গুড মৰ্নিং। আজি চশমাখান পিন্ধি আপোনালোকৰ ওচৰত ভিডিঅ' বনাইছে, কেনেকুৱা লাগিছে? ভালনে বেয়া? তাৰমানে চশমাটো বহুত দিন ধৰি নিপিন্ধোৱে না, সেইটোৰ কাৰণে নিজকো ভাল নালাগে, তথাপিও পিন্ধি কেনে আজি ভিডিঅ'টো বনাম বুলি কেনে আশা কৰিছোঁ। তো বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই এনেকুৱা কি কাৰণ হৈ আছে মোৰ? কোনোবাই প্ৰশ্ন সুধিছা জানো? কোনো সোধা নাই। কিয়নো ফ্ৰেণ্ড, মই ভিডিঅ' দিব নোৱাৰাৰ কাৰণটো হ'ল কামত বহুত ব্যস্ত, কামত বহুত বিজি। তাৰমানে কাম কৰি কৰি শৰীৰ গোটাই বিষাই যোৱা হৈ গৈছে। ভিডিঅ' বনাম বুলি ভাবোঁ, তাৰপিছত আৰু এনেকৈ দিনকেইটা গুচি যায়। আৰু ভিডিঅ' যোনে বনায় সকলোৱে হয়তো জানা, যেতিয়া ভিডিঅ' বনাবা তেতিয়া ভিডিঅ' বনোৱাৰ আগত কি বনাম কি নবনাম, কি ক'ম কি নক'ম, চবৰে এটা মনত প্ৰশ্ন আহি উঠে। সেই প্ৰশ্নটো যদি মনৰ পৰা উলিয়াই দিব পাৰোঁ না, তেতিয়া মানে কোনো টেনশ্যনেই নাথাকে। আৰু সেই টেনশ্যনটো বৰ্তমান মোৰ হৈ থাকে। মানে মোৰ মনত এনেকুৱা প্ৰশ্ন হৈ উঠে, চালা এইটো ভিডিঅ' বনালে কাম নহ'ব, চালা সেইটো ভিডিঅ' বনালে কাম নহ'ব, এনেকুৱা বহুত ধৰণৰ প্ৰশ্ন হৈ থাকে। আৰু জানাই দোস্তো, মানে মানুহৰ জীৱনত চিন্তা বোলা বস্তুটো এক ছেকেণ্ডত হয়তো 1000 কৰোৰটা চিন্তা আহিয়ে থাকে। আৰু সেইটো চিন্তাৰ কাৰণে ভিডিঅ'। আৰু একচুৱেলি ভিডিঅ' দিওঁতেতো কোনো তাৰমানে একো কিবা নলেজে নালাগে ভিডিঅ' দিওঁতে। ডাইৰেক্ট কেমেৰাটো লওঁ আৰু ভিডিঅ' বনাই দিলেই হ'ল। কিন্তু মোৰ এনেকুৱা ভাল নালাগে কি ডাইৰেক্ট কেমেৰাটো ল'ম আৰু ভিডিঅ' বনাম, যদি কিবা এটা তাৰ মুহূৰ্তত অৰ্থ বা প্ৰশ্ন একোৱেই নাথাকে, ভিডিঅ'টো বনাই জানো কিবা এটা লাভ আছে? একো লাভ নাই। তো গাইজ, আজি মই আপোনালোকৰ ওচৰত এটা ভিডিঅ' বনাম। কি ভিডিঅ' বনাম মই ভাবি পোৱা নাই। বলক তেতিয়াহ'লে বিল্ডিঙৰ ছাতৰ ওপৰত যায় না আপোনালোকৰ ওচৰত কথা পাতিম অলপ। চশমাখান একচুৱেলি ভাল লগা নাই। চশমাখান খুলি ল'ম নেকি? চশমাখান খোলোঁ। চশমাখান খোলোঁ। মইনা চৰাইৰ পাখি চাখি আছে। আৰু ভিডিঅ'টো নে কি কয় বন্ধু, সেইগিলাখান ইয়াতে আমাৰ এটা চলি নহা নহয়, মূৰৰ চলি নহা ঔষধৰ তেল। এইটো যদি লগাই, এইটো প্ৰডাক্টটো নীলা আম্বাৰী হেল্থ, এনেকুৱা বহুত ধৰণৰ বস্তু থৈ দিয়া আছে। তো গাইজ, বহুত ৰ'দৰ কাৰণে ভিডিঅ'টো ক্লিয়াৰ হোৱা নাই কিজানি। তো বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই কাৰণে আজি ভিডিঅ'টো বনাই আছোঁ, ব্লগ ছিষ্টেমতে বনাই আছোঁ। আৰু ৰেপ গানো দিম যে, ৰেপ গান দিবাৰ কাৰণে লিখি তাৰমানে হোৱাই নাই, সেইটোৰ কাৰণে ৰেপ গানো গাব পৰা নাই, দিবও পৰা নাই। এয়া আপোনালোক দেখা পাই আছে, মানে কি দেখাম আৰু, শুনছা না? দুখীয়াৰ ভিডিঅ', দুখৰ কথা, দুখৰ দুখীয়াৰ চিনাৰী, এনেকুৱা ক'ব লাগিব আৰু না। আৰু সিদিনা এটা ভিডিঅ' বনাইছিলোঁ শ্বৰ্টকৈ, তেতিয়া ভিডিঅ'টো বনাওঁতে এটাই কথা কৈছিলোঁ যে মোৰ অলপমান দুখ চলি আছে। কিন্তু 2-3-4জন মানে সুধিছে কেনেকুৱানো দুখ চলি আছে, কি দুখ চলি আছে? কিন্তু ভাই, দুখ বুলি কওঁতে একচুৱেলি মানুহৰ মনত এটা সাধাৰণ দুখে নহয়, বহুত ধৰণৰ দুখ থাকে। গতিকে সেই দুখখিনি মানুহক ক'ব বিচাৰিলেও কিন্তু ক'লোৱে যে, কিন্তু বুজা হয়তো তেনেকুৱা মানুহ নাই, বুজি পোৱা মানুহ আজিৰ দিনত নাই। গতিকে কৈ লাভ কি হ'ব, নকৈ কি লাভ হ'ব? যে নিজৰ আত্মাত বান্ধি কিনে ৰখাটোৱে মোৰ কাৰণে ভাল বুলি মই ভাবোঁ। গতিকে ফ্ৰেণ্ড, মই দুখৰ কথাখিনি বহুতে সুধিছিলে, কিন্তু মই নকওঁ দে, ঠিক আছে? মই নকওঁ আৰু ফ্ৰেণ্ড কি ক'ম, মই মানে ভিডিঅ' যেতিয়া নেকি বনাব খোজোঁ না, একচুৱেলি বহুত কথা চিন্তা কৰোঁ। চালা ভিডিঅ'টো বনাই সেনে এৰি দিম নে, আৰু এনেকুৱা বহুত ধৰণৰ মনত প্ৰশ্ন আহে মানে ভিডিঅ' বনোৱাৰ আগত। আপোনালোকেও ভাবে যেতিয়া নেকি ইউটিউব একাউণ্ট এটা খুলি এনে ভিডিঅ' বনাম বুলি ভাবে, কি ভিডিঅ' বনাম, কি ভিডিঅ' দিম? একচুৱেলি এনেকুৱা নহয় ফ্ৰেণ্ড, ইউটিউব বোলা বস্তুটো কোনো মানুহ নহয়, সেইটো এটা ৱেবছাইট হয়। মানে
আপুনি যি ভিডিঅ' দিয়ক কিয়নো আপোনাৰ যদি অলপ যদি এডিটিং কিবা কিনি এইগিলাখান যদি কিবা অলপ ভাল হয় না একচেপ্ট হ'বই মানে আজি নহয় কালি নহয় পৰহি নহয় আপোনাৰ পাব্লিছ হ'বই হ'ব সেইটো কথা নহয় যে এইটো ইণ্টাৰভিউ টাইপৰ যে মানুহে চাই হেনে মানুহেতো চোৱাটো চাবই কিন্তু ভাল বেয়া তাতেও হেৰি পৰীক্ষা কৰি হেনে মানুহে ছাবস্ক্ৰাইব কৰে কিন্তু এটা কথা ফ্ৰেণ্ড ইউটিউব জগতত ভৰি দিলি ইউটিউবটো একদম কালিৰ পৰা গলত ঠাণ্ডা সোমাই গৈছি কৰি থাকিব লগা হৈছে তো ফ্ৰেণ্ড মই এইটোৱে কথা কৈছিলোঁ যে ইউটিউবত ভিডিঅ' দিলে যে ইউটিউবে গ্ৰহণ কৰিবই কাৰণ ইউটিউবটো এটা কোম্পানীৰ নিচিনা তাতে যেতিয়া নেকি আপুনি গ্ৰুপটোত সোমাই গৈছে তেতিয়া আৰু আপোনাৰ ভিডিঅ'টো মানুহৰ তাত যাবই মানুহে চাবই কিন্তু নিজকে এটাই প্ৰশ্ন হয় যে মই ভাল ভিডিঅ' দিম মই এনেকুৱা ভিডিঅ' নিদিওঁ সেইটোৰ কাৰণে ইউটিউবটো যেনেবা ধৰ কথা কওঁতেও দিগদাৰ হয় মোৰ একচুৱেলি কিছুমান কথা বুজাব বেলেগ চিন্তা যেতিয়া নেকি মাইণ্ডত সোমাই থাকে বুজাবৰ কাৰণে তামাম টেনশ্যন লাগে ঘাটিয়া লাগে শুনছা একদম মাথা চাথা ব্ৰেইন বেয়া হয় চ' ফ্ৰেণ্ড সেইগিলাখান মানুহ দেখা পাইছা আৰু বেলেগ কথা নকওঁ মই মানুহগিলাখানকে চাই থাকক আৰু সেইটো এটা লগ ওলাইছি এনেকুৱা আৰু ন তো ফ্ৰেণ্ড বহুত দিন ধৰি ভিডিঅ' দিয়া নাই কাৰণে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ আৰু বেয়া চেয়া নাপাব ন থেংক ইউ বাই বাই